এইটো কাহিনী আৰম্ভ হয় এজনী ৰিয়া নামৰ ছোৱালীৰ পৰা। ৰিয়াই ঘপককৈ সাৰ পাই উঠি দেখিলে তাই নিজৰ ৰুমত নাই, তাই আন ক'ৰবাত আছে। আৰু তাই এনেকৈ আশে পাশে ঘূৰি চাওঁতেই দেখিলে কি তাইৰ ওচৰত বহুত কেইজনমান ছোৱালী বহি আছে। আৰু সেইবিলাক ছোৱালীক দেখি পেলাই তাই আচৰিত হৈ গ'ল, কিয়নো কিছুমানৰ মুখখনে নাছিলে, কিছুমানৰ দাঁত এটা নাছিলে, কিছুমানৰ উঠটোৱে নাছিলে, কিছুমানৰ চকু এটা নাছিলে। এনেকৈ তাইৰ ওচৰত বহি থকা ছোৱালীকেইজনীৰ মুখকেইখন কোনোবাই খাই পেলাইছিলে। ৰিয়াই তাকে দেখি ভয় খাবলৈ ল'লে আৰু ভয়ত তাই কান্দিবলৈ ল'লে। তাই এটা কথাই জানিছিল যে এই কামটো কাৰ হ'ব পাৰে, কিন্তু তাই কি কৰিব, একোতো কৰিব নোৱাৰে, তাইকতো কিডনেপ কৰি ল'লে কোনোবাই। তেনেকৈ তাই ভাবি থাকোঁতে বাহিৰৰ পৰা কিছুমান শব্দ শুনিলে, কোনোবাই খোজকাঢ়ি আহি থকা। তাৰপিছতে এজনী মাইকী মানুহ আৰু দুটা মতা মানুহ আহিছিলে, আৰু সেই মতা মানুহ দুটাক দেখি তাই বহুত ভয় খাই গৈছিলে। আৰু সেই মানুহজনে এজনী ছোৱালীৰ মুখখন ধৰি ল'লে আৰু মুখখন কামুৰিবলৈ ল'লে, আৰু কামুৰি তাইৰ মুখখন খাই পেলালে। খাই পেলোৱাৰ পাছত আৰু বডিগাৰ্ড দুটাক কয় যে এই ছোৱালীজনীক এতিয়া লৈ যা আৰু চকুটো উলিয়াই মোক দে। তেতিয়ালৈকে ৰিয়াই বহুত ভয় খাই গৈছিল আৰু ভয়ত তাই কঁপিবলৈ লৈছিল, আৰু তাই তাকে দেখি পেলাই বেহুচ হৈ গ'ল। তাই অলপ পাছত সাৰ পালে আৰু বন্দুকৰ চাউণ্ড শুনি তাই চক খাই গ'ল, আৰু তাই চকু মেলি চাওঁতে তাই দেখা পালে কি তাই হস্পিটেলত আছে। আৰু এটা পুলিচ অফিচাৰে ক'লে যে তাই কিডনেপ কৰিছিলে সেই মাইকী মানুহজনী মাথাটো বেয়া আছিলে, আৰু তাই এনেকৈ মানুহৰ মুখবিলাক খাই পেলাইছিলে। আৰু সেই পাগলী মানুহজনীয়ে এনেকৈ বহুত কেইজনীমান ছোৱালী মাৰি পেলাইছিলে।